গাইজ ওয়েলকাম বেক টু মাই চেনেল। আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ আমাৰ টিকলিজনীৰ লগত। এইজনী আমাৰ টিকলি, তাই মানে ফুৰিবলৈ খুব ভাল পায় আৰু তাইক এতিয়া ফুৰিবলৈ লৈ যাব লাগে, সেইকাৰণে কান্দি আছে আৰু মাকে ঘৰত আছে, গতিকে মই তাইক লৈ আছোঁ। ইয়াৰ পিছত কি কৰোঁ সকলো আপোনালোকক দেখাই যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই এতিয়া আহিছোঁ মানিমুনি ল'বলৈ আৰু আপোনালোকে জনাবচোন আপোনালোকে মানিমুনি খাই ভাল পায় নে নাপায়। মই আচলতে চাটনি বনাম, বুট মানিমুনি আৰু তেনেকৈ কিছু বস্তু লগ দি, আৰু এনেকৈ চাটনি খাই মানে খুবেই ভাল লাগে। আৰু এই চাটনিবিধ আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী, বিশেষকৈ মানিমুনি আমাৰ স্বাস্থ্যৰ কাৰণে বহুত দৰকাৰী, সেইকাৰণে পাৰিলে মানিমুনি খাব লাগে। আৰু সেয়ে মই এতিয়া মানিমুনি ল'বলৈ আহিছোঁ। তাৰ পাছত চাটনি বনাব লাগিব আৰু এয়া বুট তিয়াই থোৱা আছে। তো তাই মানে ফুৰি খুব ভাল পায় আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ। সিহঁতৰ ঘৰলৈ গৈছিলোঁ। সৰু ল'ৰা ছোৱালীৰ লগত টাইম পাছ কৰি খুবেই ভাল লাগে, আৰু আজি যিহেতু দেওবাৰ কলেজত যোৱা হোৱা নাই আৰু সেইকাৰণে মোৰ বেছিখিনি সময় তাইৰ লগতেই পাৰ কৰিছোঁ। আৰু তাই চাওকচোন কি কৰিছে, এইবিলাক কি কৰিছে এইবিলাক, তাৰপাছত আমি বিনিত গ'লোঁ আমাৰ জেঠীমাহঁতৰ বাইদেউৰ ঘৰত, মানে আজি সকাম আছে, তো তাৰ কাৰণে গৈ আছোঁ এতিয়া। এইজনী আমাৰ ভাৰ্বি। আৰু ভাৰ্বি, আজি তোমালোকৰ ঘৰত কি আছিল? আমাৰ মনুবাৰ মেট্ৰিক পৰীক্ষা দিব, সেইকাৰণে গুৰু সেৱা পাতিছে। ভাত খালানে নাই তুমি? খাইছোঁ। তাৰ পাছত দেখিছে আমাৰ ছোৱালীজনীয়ে আজি ইমান নাচিছে। তাই মানে লগৰ ছোৱালীবিলাকক লগ পাই খুব ভাল পাইছে। সৰু ল'ৰা ছোৱালীবিলাকক দেখা পাই তাই মানে খুব এতিয়া বাকী মানুহবিলাকে ভাত খাই আছে, আমি অলপ আগতে খাই উঠিলোঁ। বেছিখিনি মানুহে খালে, এতিয়া ঘৰৰ মানুহখিনিয়ে খাই আছে আৰু ইয়াতে অলপ থাকি আমি সোনকালে যাম। আচলতে এইজনী আমাৰ বাইদেউৰ ছোৱালী, তাই এইবাৰ মেট্ৰিক পৰীক্ষা দিব, সেইকাৰণে মানে অনুষ্ঠানটো পতা হৈছিলে। আমি তাৰ পৰা অলপ সোনকালে উভতি আহিলোঁ, ঘৰত কিবাকিবি কাম আছিলে। চ' গাইজ, আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব।